নমস্কাৰ, আমাৰ অসমৰ সমগ্ৰ চাহ খেতিয়ক তথা আমাৰ কৃষক বন্ধুসকললৈ ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ। আজি মই 2 বছৰমান আগতে এটা বাগানৰ শীৰ্ষক এটা ভিডিঅ' বনাইছিলোঁ। বহুত কৃষকে চাইছিলে, বহুতে যিহেতু সমৰ্থন দিছিলে। এতিয়া বৰ্তমান যিটো বাগানৰ ছিজন, আমাৰ সকলো কৃষকে সুন্দৰভাৱে কলম দি আছে নিজ নিজৰ বাগানত। ভাবিলোঁ এখন সৰু বাগান, ইয়াতে আহিছিলোঁ। এখন 4 ইঞ্চি কলম মৰা হৈছে। এতিয়া আমাৰ সকলো অসমবাসী কৃষকসকলে এতিয়া কলম দি আছে সুন্দৰকৈ ধুনীয়াকৈ। LS, DS, LP, ডাবল DS ইত্যাদি বিভিন্ন ধৰণৰ কলম দি আছে। যে আজি মই দুটামান কথা ক'ম। কথাকেইটা হ'ল যে কলম দিয়া সময়ত মানে যে মানুহে বাগানত পাত অহা সময়তে সাৰ দিব লাগেনে, নে কলমৰ পিছত কৰিবলগীয়া কাম একো নাথাকে। মানে কলম দিয়া পাছতো আমি দুই এটা কাম কৰিব লাগে, যিহেতু তেতিয়া মানে মাৰ্চ এপ্ৰিলত পাতৰ প্ৰডাকশ্যনৰ সময়ত আমি বিশেষ কৰিবলগীয়া ইমান নাথাকিব। কলম দিয়া সময়ত আমাৰ আটাইতকৈ ডাঙৰ কৰিবলগীয়া কাম থাকে, যিহেতু আমাৰ যি বেছি বয়সীয়াল যিবিলাক বাগান আছে, মানে 3-4 বছৰীয়া বাগান, এইখন যিহেতু 4-5 বছৰীয়া বাগান, ইয়াতে যিহেতু বিশেষ কৰিবলগীয়া ইমান নাই। যিবোৰ অলপ বয়সীয়াল বাগান 10-15 বছৰ হৈছে, সেইবিলাক বাগানত এতিয়া কি কৰিব লাগে, বহুত কৃষকে জানে। তেওঁলোকে কি কৰে, এতিয়া কলম দিয়া সময়ত যিবোৰ LP কাটিছে, DS কাটিছে, সেইবিলাকত মানে কপাৰৰ লেপিং কৰিব লাগে। কপাৰ মানে যিটো মেডিচিন দোকানত পোৱা যায়, মানে LP DS কটাৰ যিটো কাটিঙৰ যিটো স্থলী, কাটিঙৰ যিটো পইণ্ট, যিটো কাটিঙৰ পইণ্টটোত মানে কপাৰৰ লেপিং কৰি থ'ব লাগে, যাতে তাত বেক্টেৰিয়া লাগি মানে ফাংগাছ লাগি পেলাই পচি যাব নোৱাৰে। পচি গ'লে যিহেতু পাতৰ কোঁহ অহা মানে কলি অহাৰ পিছত অলপ দিগদাৰ হৈ যায়, মানে কলিটো আহিব নোৱাৰে। সেইটো কাৰণে বা যিখিনি কৃষকে অলপ ওপৰত কাটিছে, তেওঁলোকে কপাৰৰ স্প্ৰে কৰিব পাৰে। তলত কটাসকলে একেবাৰে DS, LP কটাসকলে কাটিঙৰ পইণ্টবিলাকত কপাৰৰ লেপিং সুন্দৰকৈ কৰিব লাগে। ইয়াৰ পাছত আটাইতকৈ ডাঙৰ কামটো হ'ল যে পুৰণা বাগানবিলাকত এই খলবিলাক যিবিলাক লাইন আছে, সেই মাজে মাজে তেওঁলোকে মানে কোৰ মাৰি মাটিটো অলপ কোৰ মাৰি এইটো মাৰি পেলাই অৰ্গেনিক সাৰ ভৰাব লাগে। অৰ্গেনিক সাৰ সকলোৱে চিনি পায়, জৈৱিক সাৰ, যিহেতু গোবৰ সাৰ, ভাৰ্মি কম্পোষ্ট, কেঁচু সাৰ, এইবিলাক গোবৰ সাৰটো সকলোৱে জানে। বহু কৃষকে ধুনীয়াকৈ সুন্দৰভাৱে এইটো সময়ত এতিয়া গোবৰ সাৰ বা ইত্যাদি বিভিন্ন ধৰণৰ অৰ্গেনিক সাৰ ভৰাই থৈছে বাগানত। যেতিয়া মাৰ্চ এপ্ৰিলৰ ছিজনৰ সময়ত যিহেতু বিশেষ মানে অকল কেমিকেল সাৰৰ ওপৰতে নিৰ্ভৰ কৰিবলগীয়া নহয়, কাৰণ কেমিকেল ফাৰ্টিলাইজাৰ অত্যাধিক ব্যৱহাৰৰ ফলত আমাৰ কি হৈছে, মাটি কঠিন হৈছে, গছ সোনকালে বুঢ়া হৈছে। মানে বাগানৰ বয়স যিহেতু মানুহে 80-100 বছৰ বুলি কয়, কিন্তু আজিকালি 25-30 বছৰতে বাগান বুঢ়া হৈ যায়, গছ বুঢ়া হৈ যায়, পাতৰ প্ৰডাকশ্যন কমি যায়। কিয় হৈছে, আমি অত্যাধিক কেমিকেল সাৰ ব্যৱহাৰ কৰাৰ ফলত এইখিনি হ'বলৈ পাইছে। সেইকাৰণে আমি কি কৰিব লাগে, এতিয়া আমি মানে গোবৰ সাৰ দি থ'ব লাগে। মানে গোবৰ আমি এতিয়া বাগানত এইটো কলম কৰাৰ পিছত চাফ চিকুণ কৰি সুন্দৰকৈ গোবৰ ভৰাব লাগে। জৈৱিক সাৰ আজিকালি বিভিন্ন কোম্পানীয়ে জৈৱিক সাৰ আপোনাক দিয়ে, সেইবোৰ চাই চিতি ল'ব লাগে। জৈৱিক সাৰখিনি বহুত ভাল সাৰ। এইবিলাক সাৰ যিহেতু আপোনালোকৰ কুঁহিয়াৰ ডাবৰি, সাগৰীয় শেলাই, সৰিয়হ খলিহৰ চহৰৰ গেলা পচা বস্তু, এইখিনি তেওঁলোকে মেচিনত এইবোৰ ভালকৈ মেনুফেকচাৰ কৰি কিছুমান জৈৱিক সাৰ বনায়। এইবিলাক সাৰ মাটিৰ কাৰণে বহুত ভাল, কোমল কৰি ৰাখে। কিন্তু কেমিকেল ফাৰ্টিলাইজাৰে মাটিটো টান কৰে। আজিকালি অত্যাধিক কেমিকেল ব্যৱহাৰ কৰাৰ ফলত মাটি টান হৈছে, কৰকৰীয়া হৈ গৈছে, গছ সোনকালে মানে বয়স বুঢ়া হৈ যায়, পাতৰ প্ৰডাকশ্যন কমি যায়। সেইকাৰণে এইটো ছিজনত মানে কলম কটাৰ পিছতে চাফা চিকুণ কৰি কোৰ মাৰি পেলাই অৰ্গেনিক সাৰ দিব লাগে। বহুতে গোবৰ সাৰ সুন্দৰভাৱে দি থয়। তেনে ক্ষেত্ৰত আমি সকলোৱে অৰ্গেনিক ব্যৱহাৰ কৰোঁ সুন্দৰকৈ। এতিয়া আমি গোবৰ সাৰ ব্যৱহাৰ কৰোঁ ভৱিষ্যতৰ প্ৰজন্মৰ কাৰণে, বা আপুনি বাগানখন আপোনাৰ নেক্সট জেনেৰেশ্যনলৈকে সুন্দৰভাৱে জীয়াই ৰাখিবৰ কাৰণে, মাটি ধুনীয়া কৰি ৰাখিবৰ কাৰণে, যাতে কম সময়তে গছ উঘালি পেলাই আকৌ নতুনকৈ বাগান লগাবলগীয়া অৱস্থা নহয়। সেইটো ছিজন কৰা মানে আপোনাৰ 5 বছৰ সময় লছ হৈ যাব। পুলি লগোৱা ইত্যাদি কৰা মানে মেচিয়ৰ্ড হওঁতে 3-4 বছৰ হয়তো গুচি যাব পাৰে। সেইখিনি যাতে নহওক, মাটিটো ভালে ৰাখক, বাগান ধৰা 50-60 বছৰলৈ যাতে প্ৰডাক্টিভিটিটো হৈ থাকে, তাৰ কাৰণে আমি এতিয়াৰ পৰা যতন ল'বৰ সময় হ'ল। কাৰণ যিহেতু গোবৰ সাৰ হ'ল, গোবৰে হ'লে মাটিটো ভাল কৰি ৰাখে। এতিয়া আপুনি অৰ্গেনিক সাৰ দিয়াৰ মানে আপোনাৰ মাটিটো সজীৱ কৰি ৰাখিব। মাটি ভালে থকা মানে পাতৰ প্ৰডাকশ্যন অট'মেটিকেলি সুন্দৰকৈ আহিব। মানে গোবৰে মাটিটো সজীৱ কৰে, কোমল কৰি ৰাখে, কিন্তু কেমিকেলে মাটি টান কৰে। সেইটোতো সকলোৱে জানে, সকলো কৃষকে জানে। সেইকাৰণে গোবৰ সাৰ প্ৰয়োগ কৰি থওঁ আমি, মাটি সুন্দৰকৈ ৰাখোঁ। পিছত তেতিয়া যিমানে মাটি সজীৱ হৈ থাকিব, সিমানে গছৰ প্ৰডাকশ্যন পাত সোনকালে আহিব, মানে ভালকৈ আহিব, মানে প্ৰডাক্টিভিটি অলপ ভাল হ'ব। কাৰণ অত্যাধিক কেমিকেলৰ ফলত আমাৰ বৰ্তমান বেমাৰ আজাৰে মানুহক আগুৰি ধৰিছে। কেমিকেল আমি কমাব লাগে, কেমিকেলৰ পৰিমাণ লাহে লাহে কমাব লাগে। যিহেতু আমি এতিয়া ৰাসায়নিক সাৰটো NPK
নাইট্ৰজেন ছুপাৰ ফছফেট ব্যৱহাৰ কৰিয়ে থাকোঁ। ইয়াৰ ডাইৰেক্ট কমাব নোৱাৰোঁ। আমি সদায়তো আমি বাগান পুলি ৰোৱাৰ পৰা আমিতো কেমিকেলেই ব্যৱহাৰ কৰি আছোঁ, কিন্তু কেমিকেলটো ডাইৰেক্ট কমাই দিব নোৱাৰিব। ডাইৰেক্ট কমাই দিলে হয়তো আপোনাৰ পাতটো কমি যাব। তাৰ বিনিময়ত আমি লাহে লাহে অৰ্গেনিক সাৰৰ পৰিমাণটো দি কেমিকেলৰ ফাৰ্টিলাইজাৰটো কমাই গৈ থাকিব লাগিব। 20%, 30%, 50% তেনেকৈ কেমিকেল ফাৰ্টিলাইজাৰটো কমাই গৈ থাকিব লাগিব। আৰু 50% অৰ্গেনিক সাৰ দিলে 30% কেমিকেল ফাৰ্টিলাইজাৰ দি দিয়ে। তেনেকৈ আকৌ নেক্সট বছৰ তেনেকৈ 3-4 বছৰ দিয়াৰ পিছত আপোনাৰ কমপ্লিট মাটিৰ উৰ্বৰা শক্তি বৃদ্ধি হ'ব, গছৰ প্ৰডাকশ্যন ভাল হ'ব। মানে কেমিকেল ফাৰ্টিলাইজাৰৰ ফলত মাটিত কিছুমান জীৱাণু অনুজীৱ জীয়াই থাকে। কেমিকেল ফাৰ্টিলাইজাৰ সেই মাটিত থকা জীৱাণু অনুজীৱবিলাক মাৰি পেলায়। তাৰ ফলত মাটিৰ উৰ্বৰা শক্তি কমি যায়। ফলত ৰাসায়নিক সাৰৰ ফলত মাটিখিনি দি থোৱাৰ ফলত মাটি কঠিন কৰকৰীয়া হৈ যায়। সেইকাৰণে শেলাই বহে, বৰষুণ দিলে মাটি সোনকালে শেলাই হয়। সেইকাৰণে জীৱাণু অনুজীৱ জীয়াই ৰাখে হয় প্ৰাকৃতিক সাৰেহে জীয়াই ৰাখিব পাৰে। প্ৰাকৃতিক সাৰ, অৰ্গেনিক সাৰ, ভাৰ্মি কম্প'ষ্ট, কেঁচু সাৰ আমি সকলোৱে ঘৰে ঘৰে বনাই ল'ব পাৰোঁ সুন্দৰকৈ। বহুতে আজিকালি সকলোতো অৰ্গেনিকৰ ওপৰত গোটেই বিশ্বত এতিয়া অৰ্গেনিকৰ ওপৰত নিৰ্ভৰশীল। মানে অৰ্গেনিকৰ অবিহনে মানুহ বেছি দিন জীয়াই থাকিব নোৱাৰে। কাৰণ আমাৰ দেহটো অত্যাধিক কেমিকেলৰ ফলত আমি মেডিচিনৰ নোহোৱাকৈ আমি জীয়াই থাকিব অৱস্থা নোহোৱা হৈছে। বিশেষ কথা নাই, যিহেতু এই দুটা কথা ক'ব কাৰণে আহিলোঁ, যাতে এতিয়া আপুনি সুন্দৰকৈ কলম কটাৰ পিছত আমি কপাৰৰ লেপিং কৰক, সুন্দৰকৈ গোবৰ সাৰ, অৰ্গেনিক সাৰ ভৰাই থওক। তেতিয়া মাৰ্চ এপ্ৰিলত পাতৰ প্ৰডাক্টিভিটিও অতি ভাল হ'ব। অত্যাধিক কেমিকেল সাৰ ব্যৱহাৰ নকৰিলেও সুন্দৰকৈ কৃষকে পাত পাব। এইটোকে ক'লোঁ। ভাল লাগিলে সকলোৱে সমৰ্থন জনাব।